দেখুন যে ইশারাটা কি ক হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম বলে ভুল কইছে বলে ভিডিওটা দেখুন যে কমেন্ট করে জানাবেন। মুখ্য সম্পাদক গীতুমণি শইকীয়াই প্ৰফেট মুহাম্মদক লৈ এটা মন্তব্য কৰে। এটা কথা তোমালোকে মনত ৰাখিবা, মানুহ মাত্ৰেই ভাল আৰু বেয়া দুটা দিশ থাকে। জুবিনৰো আছিল, মহাত্মা গান্ধীৰো আছিল, হযরত মুহাম্মদৰো আছিল, শংকৰদেৱৰো আছিল। এই মন্তব্যটো কৰাৰ পিছতে একাংশই প্ৰতিক্ৰিয়া কৰে আৰু কয় যে নিতুমণি শইকীয়াই মুক্তভাৱে ক্ষমা খুজিব লাগে। This is a completely wrong sentence. This aru etu apne jahiliyat ki nishaniya hai. আৰু নিজৰে বাক্যটো ভুল আছিলে বুলি এগ্ৰি কৰিব লাগে। এতিয়াই সু কনটেক্সট যদি আপুনি এই বাক্যটো মনে প্ৰাণে বিশ্বাস কৰে বা মানে যে ইছলাম যুক্তিৰে নচলে, তেনেহলে মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি ইমানখিনিতে মোৰ এই ভিডিঅ'টো স্কিপ কৰি দিয়ক। অনুগ্ৰহ কৰি আপুনি এই ভিডিঅ'টো নাচাব, কাৰণ আপোনাৰ খং উঠিব। প্ৰথমতে পবিত্ৰ কোৰাণৰ পৰা দুটা ৰেফাৰেন্স ল'ব বিচাৰিম, আৰু এই দুয়োটা ৰেফাৰেন্স শুদ্ধ আৰু সঠিক, ইয়াৰ সম্পূৰ্ণ ৰেছপন্সিবিলিটি মোৰ ওপৰত। পবিত্ৰ কোৰাণ সূৰা আবাসা 80:1-10 এজন অন্ধ সাহাবী আব্দুল্লাহ ইবনে মাকতুম নবীৰ ওচৰত আহিছিল। তেতিয়া নবী কুৰাইশৰ উচ্চমানৰ ব্যক্তিসকলৰ লগত কথা পাতি আছিল। ইনডাইৰেক্টলি সেই অন্ধ ব্যক্তিজনক ইগনোৰ কৰিছিলে, আৰু তেতিয়াই আল্লাহে মুহাম্মদক কয় সকলো সমান হ'ব পাৰে সেইজন দুখীয়া বা সেইজন অন্ধ। পবিত্ৰ কোৰাণ সূৰা তাহৰীম 66:1 নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লাম নিজৰ পত্নীসকলৰ আনন্দৰ বাবে কিছুমান বস্তু নিজে হাৰাম কৰি লৈছিল, আৰু আল্লাহে কয় যেটো হালাল হেতুক হাৰাম নকৰিবা। কোৰাণৰ এই দুয়োটা আয়াৰ পৰা আমি এইটো জানিব পাৰো যে প্ৰফেট মুহাম্মদৰো কিছুমান ঠাইত ভুল হৈছিল, আৰু তাত আল্লাহে জেন্টল কাৰেকশ্যন তানবিক বা ইস্তিহাদ হিউমেন জাজমেন্ট কৰি দিছিল। এতিয়া পুনৰ এবাৰ নিতুমণি শইকীয়াৰ ভাষ্যটো শুনক। এটা কথা তোমালোকে মনত ৰাখিবা, মানুহ মাত্ৰেই ভাল আৰু বেয়া দুটা দিশ থাকে। জুবিনৰো আছিল, মহাত্মা গান্ধীৰো আছিল, হযরত মুহাম্মদৰো আছিল, শংকৰদেৱৰো আছিল। যদি আপুনি অলপমান ডিপলি কথাটো ভাবে, তেনেহ'লে প্ৰথম কথাটোৱে হ'ল আৰু আটাইতকৈ ইম্পৰ্টেণ্ট যে নিতুমণি শইকীয়া ইছলাম ধৰ্মৰ নহয়। আৰু দ্বিতীয় কথাটো হ'ল যে নিতুমণি শইকীয়াই এটা ফ্ল'ত কথাটো কৈ আছিলে। প্ৰথমতে তেওঁ জুবিন গাৰ্গৰ কথা কৈছিলে, বুজাবলৈ তেওঁ কয় যে জুবিন গাৰ্গৰো দুটা পৃষ্ঠা আছিলে, এটা ভাল আৰু বেয়া, আৰু প্ৰতিজন ব্যক্তিৰ দুটাকৈ পৃষ্ঠা থাকে, আৰু তাত কেইজনমান মহৎ লোকৰ নাম লয়, মহাত্মা গান্ধী, শংকৰদেৱ, আৰু সেইটো ফ্ল'তে নিতুমণি শইকীয়াই প্ৰফেট মুহাম্মদৰ নামটো উচ্চাৰণ কৰে। মানে ইয়াত যদি আমি অলপমান বেলেগকে ভাবো, তেনেহ'লে নিতুমণি শইকীয়া ইছলাম ধৰ্মৰ নহৈ তাত প্ৰফেট মুহাম্মদৰ নামটো উচ্চাৰণ কৰি এইটো প্ৰমাণ কৰিলে যে হয় প্ৰফেট মুহাম্মদ এজন বহুত ডাঙৰ গ্ৰেট পাৰ্চন আছিল। কিন্তু তেখেতে যেটো ফ্ল'ত কৈ দিছিলে যে মুহাম্মদৰো এটা বেয়া দিশ আছে, সেইটো হ'ব পাৰে কিছুমান বেয়া অভ্যাস, বা এইটো হ'ব পাৰে যে কিছুমান এনেকুৱা মিষ্টেক যি মিষ্টেক পিছলৈ আল্লাহে কাৰেক্ট কৰি দিছে, কাৰণ প্ৰফেট মুহাম্মদ আছিল এজন মানুহ, নট গড, আৰু মানুহৰ কিছুমান ঠাইত ভুল হয়, আৰু আল্লাহে নিজে প্ৰফেট মুহাম্মদক ধুনীয়া ৰাস্তা দেখাইছিলে, শিকাইছিলে কথাবোৰ। আমি ইছলাম ধৰ্মৰ সকলোৱে জানো যেতিয়া প্ৰথমবাৰৰ বাবে প্ৰফেট মুহাম্মদক কোৱা হৈছিলে ইকৰা মানে পঢ়া, ৰিড নেম অফ ইয়ৰ লৰ্ড, তেতিয়া মুহাম্মদে ডিৰেক্টলি মানা কৰি দিছিলে যে মই পঢ়িব নেজানো। প্ৰফেট মুহাম্মদ এজন মানুহ আছিলে, কিন্তু সাধাৰণ মানুহ নহয়, গ্ৰেট পাৰ্চন আছিলে, অসাধাৰণ মানৱ আছিল। এতিয়া আহিছো এই ডিমাণ্ডবোৰৰ ওপৰত, যে একাংশই ডিমাণ্ড কৰিছে যে নিতুমণি শইকীয়াই অপেনলি ক্ষমা খুজিব লাগে আৰু এই বাক্যটো উঠাই ল'ব লাগে। আপুনি জুবিন গাৰ্গৰ কিবা এটা বিষয়ত কথা পাতিব গৈ আপুনি আমাৰ হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামক অপমান কৰিছে। এতিয়া এই সকলে এইটো কিয় কৰিছে আই ডোন্ট নো। বিশেষকৈ লণ্ডনৰ পৰা এজন, এইটো কোন মই চিনি নাপাওঁ, বাট তেখেতৰ বেকগ্ৰাউণ্ড চাই মই এইটো গম পাইছোঁ যে তেখেত লণ্ডন বা তেনেকুৱা কাণ্ট্ৰিত থাকে, আৰু বিশেষকৈ তেওঁ এইটো শ্ব' কৰি আছিলে পিছৰ বেকগ্ৰাউণ্ড। তেখেতৰ ডিমাণ্ড হ'ল যে নিতুমণি শইকীয়াই ক্ষমা খুজিব লাগে, কিন্তু তেখেতেও জানে যে নিতুমণি শইকীয়া ইছলাম ধৰ্মৰ নহয়। তথাপি এইটো কিয় কৰিছে আই ডোন্ট নো। হ'ব পাৰে কোনোবাই ফেমৰ কাৰণে কৰিব পাৰে, পপুলাৰিটিৰ কাৰণে কৰিব পাৰে, সেইটো তেখেতৰ নিজা কথা। কিন্তু আমি কেতিয়াও ফেমৰ কাৰণে নকৰোঁ। আমি নকওঁ আপোনাক যে আপুনি এটা লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, কমেণ্ট কৰি দিয়ক, এইবোৰ আমাৰ নেলাগে। আমি যি সঁচা সেইটোৱে ক'ম, যি সত্য সেইটোৱে প্ৰকাশ কৰিম, তাৰ পৰিৱৰ্তে যিকোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি একচেপ্ট কৰিম। কিন্তু ফাইনেল কোড আৰু শেষৰটো আয়া
পবিত্ৰ পুৰাণ সূৰা আল কালাম 68:4 আল্লাহে কয়, হে নবী, নিশ্চয় তুমি সৎ চৰিত্ৰ আৰু মহান স্বভাৱৰ ওপৰত প্ৰতিষ্ঠিত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।